আমাৰ মানে বিটিআৰক ইয়াত উলংঘ কৰি দিয়া হৈছে। বিটিআৰৰ মানে কোনো দায়িত্ববোধ নাই, বিটিআৰৰ মানে কোনো হেৰি নাই, ৰেছপনচিবিলিটি নাই। খোৱা বস্তু বাদ দিয়ক, ইয়াত প্লেটো নাই আৰু লগতে সকলোতকৈ ডাঙৰ বস্তু যে ভোক লাগিছে, পানী এগিলাচ খাব, পানীৰ বটলো নাই। আজি কি হৈছে, এতিয়াতো 3টা বাজিল, বাহিৰ দূৰ দূৰণিৰ পৰা মানুহবিলাক আহিছে, কোনেও খাব পোৱা নাই। খোৱা বস্তু বাদ দিয়ক, ইয়াত প্লেটো নাই আৰু লগতে সকলোতকৈ ডাঙৰ বস্তু যে ভোক লাগিছে, পানী এগিলাচ খাব, পানীৰ বটলো নাই। আৰু ইয়াতে কি অনুষ্ঠান পাতিছে? এইটো কোনে পাতিছে? এইটোতো কৈ আছে বিটিচিৰ জনসংযোগ বিভাগৰ পৰা পাতিছে। আৰু CSD মানে বিটিচিৰ CSD যিগৰাকী আছে জনসংযোগ বিভাগৰ, তেখেতক সুধিলে কয় EMA পাতিছে। এতিয়া আমি EMক ফোন কৰিলোঁ, তেখেতে ক'লে যে এইবিলাকতো আমি দায়িত্ব লোৱা নাই, কোনবিলাকক দিছে কি দিছে। কিন্তু এতিয়া হেৰাছমেণ্ট হৈছে দূৰ দূৰণিৰ পৰা অহা মানুহবিলাক। আৰু আটাইতকৈ ডাঙৰ কথা হৈছে যে বিটিআৰে এই প্ৰগ্ৰেমটো আয়োজন কৰিছে। তেওঁ বাহিৰৰ পৰা ডিমা হাছাও আৰু কাৰ্বি আংলঙৰ পৰা ইয়াত 6ষ্ঠ অনুসূচীৰ পৰা ইয়াত সাংবাদিকবিলাক মাতি আনিছে, আনি পেলাই বেলেগ একো হোৱা নাই। আমাৰ মানে বিটিআৰক ইয়াত উলংঘ কৰি দিয়া হৈছে। বিটিআৰৰ মানে কোনো দায়িত্ববোধ নাই, বিটিআৰৰ মানে কোনো হেৰি নাই, ৰেছপনচিবিলিটি নাই, সেইটোহে উলংঘ কৰি দিয়া হৈছে। লজ্জিত কৰা হৈছে বিটিআৰক। আৰু তেখেত CSD তেখেতটো আজি আছে, কালি ট্ৰেন্সফাৰ হৈ গুচি যাব, কিন্তু লজ্জা কোনে পাব? আমিহে পাম, আমি ইয়াত স্থায়ী মানুহবিলাকে পাম। এইখিনিয়ে মোৰ ক'বলগীয়া। খাবলৈ পোৱা নাই, তাৰপিছত মিটিঙৰ কথা আছে। এতিয়া অৰ্গেনাইজাৰকেইটা ক'ত পলাল কোনেও ক'ব নোৱাৰে, কাকো বিচাৰি ইয়াতে পাবলৈ নাই। ইফালে 3টামান প্ৰায় বাজে, মানুহৰ পেটত জুই জ্বলিছে। তাৰপিছতে ইয়াতে যেনেকুৱা ধৰণে খাদ্য সামগ্ৰী পৰিৱেশন কৰা হৈ আছে, তাতে বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ ইয়াতে আছে। এই মানুহখিনিৰ মানে ধৰ্মীয় আৱেগ অনুভূতিক আঘাত কৰা তেনেকুৱা এটা দৃশ্য ইয়াতে সকলোৱে দেখিছে। কি আছে ইয়াতে খোৱা খাদ্য? ইয়াতে আপোনালোকে চাব যে গাহৰিৰ পৰা আৰম্ভ কৰি অন্য আৰু কিবা কিবি। গতিকে চৰকাৰে যেতিয়া যেনেকুৱা ধৰণৰ প্ৰগ্ৰামটো লয়, এই ক্ষেত্ৰত পূৰ্বতে তেনেকুৱা ধৰণৰ হৈছিল। এইটো বিভিন্ন সময়ত প্ৰতিবাদ হৈছিল, প্ৰতিবাদ হোৱাৰ পিছত বন্ধ হৈছিল, কিন্তু আকৌ এইটো চৰকাৰৰ আমলত আৰম্ভ হৈছে।